তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাহুল অসম। তো আজি প্ৰথমবাৰৰ বাবে মিনি ভ্লগ এটা বনাবলৈ চেষ্টা কৰিছোঁ, কেনেকুৱা হৈছে আপোনালোকে জনাব। তো বৰ্তমান গুৱাহাটী যাবলৈ ওলাইছোঁ, মানে প্ৰথমে এনেকৈ ওলাইছোঁ ক্লাছৰ পৰা এটা লেভেল দি পুৰা ভিডিঅ' কৰি। তো ব'লক গুৱাহাটীলৈ যাওঁ। তো বিশেষ কাম এটা আছে, সেইকাৰণে গুৱাহাটীলৈ গৈ আছোঁ। আৰু এইখন আমি ব্ৰহ্মপুত্ৰ ব্ৰিজ আহি পাই গ'লোঁ, আৰু ইয়াৰ পৰা আমি এনেকৈ গৈ ডাইৰেক্ট আমি মালিগাঁও ব্ৰিজ পাই গ'লোঁ। তাৰপাছত ইয়াৰ পৰা এনেকৈ গৈ অলপ পাছত পামেই আৰু গাইছ, মানে এইটো মিনি ভ্লগ না, পটককৈ পাই যায়, পটককৈ হৈ যায়। মোৰ মানে পটককৈ ক'ব নোৱাৰোঁ, গাইছ কি যি হ'ব যাই গাইছ, এনেকৈ আহি আছোঁ দি আৰু। তো এইফালে চাই লওক, আৰু এখন ব্ৰিজ বনাই আছে, মানে এইটো উত্তৰ গুৱাহাটী হ'ব চাগে, গুৱাহাটীৰ ওপৰত। তো এনেকৈ গৈ মই জেগা পাই গ'লোঁ, আৰু ইয়াত ৱেইটিং এৰিয়াত মানে এনেকৈ বহুত সময় ৰখিলোঁ। বান্দৰ ৰখা দি ৰখি আছোঁ, কামটো হ'ব কেতিয়া হ'ব তাকেই ৰখি আছোঁ। তো ফাইনেলি মোৰ কামটো হ'ব আৰু অলপমান পাছতে, আৰু কামটো হোৱাৰ পাছতে ঘৰলৈ যাম। তো এতিয়া মোৰ কামটো হৈ গ'ল, আৰু ডাইৰেক্ট মানে জাহাজত উঠিলোঁ, যিহেতু বহুত সময় ৰখিলোঁ। আৰু এতিয়া মানে বাইক চলাই যাব ইচ্ছা নাই, তো জাহাজত উঠিলোঁ। জাহাজৰ পৰা এনেকৈ ঘৰলৈ গৈ আছোঁ গাইছ, ঘৰ পালোঁৱে দি আৰু। মিনি ভ্লগত মানে চব পটককৈ হয় গাইছ, মোৰো পটককৈ হৈছে। তো গাইছ এনেকৈ মই ঘৰ পালোঁ, গেঞ্জিটো পিন্ধি কিবাকৈ ঘুমাব লৈছোঁ, ভাগৰ লাগছে বহুত, ঘুমাব দি গাইছ, বাই বাই।